ফাইনেলি আজি বহুত ডাঙৰ আশা এটা পূৰ হ'ল আৰু যিটো সপোন দেখাও নাছিলোঁ আচলতে, কিন্তু সপোন যে দিঠকত পৰিণত হ'ব কেতিয়াও ভবা নাছিলোঁ। সেয়া আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহত ক'বলৈ সক্ষম হৈছে আৰু ঈশ্বৰৰ কৃপাত সকলোৱে আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতলৈ আমি ভাল কিবা এটা কৰিব পাৰোঁ। অকল গাড়ীখন বুলিয়ে নহয়, নিজৰ কাৰণে নহয়, আনৰ কাৰণেও যাতে আমি কিবা এটা কৰিব পাৰোঁ তাকে কামনা কৰিব, আশীৰ্বাদ কৰিব। কি ল'লা সেইটো? কি ল'লা? কিহৰ চাবি? কাৰ গাড়ী? কাৰ গাড়ী? হে? তোমাৰ নহয় নি? নহয় বোলে। মানে পোৱা নাই। দেই ভাল লোৱা হয় নাই আমাৰ বৰ্ণি গাড়ীখন তোমালোকে ভালকৈ চলাবা আজিৰ পৰা দেই। অঁ পাপাই চলাব, পাপাক ভালকৈ চলাবলৈ ক'বা দেই। অনুভৱ কেনে? ভাল লাগিছে। কিমান ভাল লাগিছে? এনেই যদি সৰু ল'ৰাই দেখুৱাই হাতখন দেখুৱাই কিমান ভাল লাগিছে দেখুৱাই দেখোন এবাৰ, এবাৰ দেখুৱাই দেখোন, দেখুৱাই দেখোন এবাৰ। যদি এনেই সৰু ল'ৰাই বোলে কিমান ভাল লাগিছে হাতে দেখুৱাই যে।